Hello friends, moi Bandita. Aji apnalokole loi ahisu aru eta notun recipe hetu hoise Omitar Khar. Junto apnaloke banai khub bhal pabo. Ahokson video to keneke bonai sao. Omita Khar banabole amak lagiba medium size or eta kesa omita junto bhalke horu pisot kati lobo nohoru ada jolokia kesa bud dumuthi man aru kol khar moi kol khar loiso apnaloke soda lobo pare. এতিয়া নহৰু আদা জলকীয়াখিনি ভাল দৰে পিছি লব পিছি হৈ যোৱাৰ পাছত আমি অমিতা খাৰ বনোৱা ষ্টাৰ্ট কৰিম এতিয়া কেৰাহীখন গৰম কৰি লব আৰু দুই ডাঙৰ চামুচ মিঠা তেল দিব মিঠা তেলখিনি গৰম হৈ যোৱাৰ পাছত নহৰু আদা পেষ্টটো দি দিব আৰু গেছৰ ফ্লেমটো মিডিয়ামত থব অকমান লৰাই হোৱাৰ পাছত কাটি থোৱা কেঁচা অমিতাখিনি দি দিব এতিয়া অমিতাখিনি ভালদৰে লৰাব যাতে নহৰু আদা জলকীয়া পেষ্টটোৰ লগত ভালদৰে অমিতাখিনি মিক্স হৈ যায় ভালকে লৰাই হোৱাৰ পাছত আমি ৰাতি তিয়াই থোৱা কেঁচা বুটখিনিও দি দিম এতিয়া কেঁচা বুট আৰু অমিতাখিনি ভালদৰে 5 মিনিট মানৰ কাৰণে ভাজিব গেছৰ ফ্লেমটো মিডিয়াম টু লোত ৰাখিব যেতিয়া আমাৰ 5 মিনিট ভজা হৈ যাব তেতিয়া নিমখ দিব নিমখটো সোৱাদ অনুসৰি দিব মই 1 চামুচ দিছো নিমখখিনিও অকমান মিক্স কৰিব আৰু তাৰ পিছত 5 মিনিটৰ কাৰণে লো ফ্লেমত ঢাকনখন লগাই দিব 5 মিনিট ঢকাৰ পাছত অমিতাখিনি অলপ সিজিলে এতিয়া আমি কলখাৰখিনি দি দিম কলখাৰ যদি নাথাকে তেতিয়া হলে সোডা ইউজ কৰিব পাৰে আপোনালোকে হাফ আ টিস্পুন সোডা দি দিলেও হৈ যাব এতিয়া ভালদৰে লৰাব যাতে কলখাৰ লগত সব মিক্স হৈ যায় এতিয়া গেছৰ ফ্লেমটো একদম লো কৰি দিব আৰু 10 মিনিটৰ কাৰণে ঢাকি থব আমাৰ অমিতাখিনি সিজিছে এতিয়া অলপ পানী দিব পানী দি হৈ যোৱাৰ পাছত আমি আকৌ ঢাকি দিম এতিয়া 20 মিনিট মানৰ কাৰণে ঢাকি দিব 20 মিনিট হৈ যোৱাৰ পাছত ঢাকনখন খুলিব আৰু চাব যে আমাৰ অমিতাখিনি সিজিলে নাই আৰু যেতিয়া দেখিব যে ভালদৰে অমিতাখিনি সিজি গল তাৰ পাছতো আপুনি অলপ ঘুটনাৰ নি ঘুটি দিব এনেদৰে সাউ ঘুটি দিয়াৰ পাছত কালাৰে চেঞ্জ হৈ গল খাৰখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে এতিয়া আমি অকমান চেনি দিম এতিয়া চেনিখিনি অলপ মিক্স কৰিব এয়া আমাৰ খাৰ ৰেডি হৈ গল এতিয়া আমি সাৰ্ভ কৰিব লাগে আৰু এয়া সাউক আমাৰ খাৰ ৰেডি লাষ্ট একদম কেঁচা মিঠা তেল অলপ দি দিব খায়ে ভাল লাগিব আপোনাৰ খাৰটো আপুনি যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাব যে কেনেকুৱা লাগিলে